हेलो ভিউয়ার্স, আজি আমি আহিছো কল বাগান এখনত। এই কল বাগানখনত মানে কেনেকৈ সাৰ প্ৰয়োগ কৰে সেইটো আমি দেখাম আপোনালোকক। আজি ভিডিওটো চাই থাকক শেষলৈকে। আৰু কলপুলিৰ লগতে ইয়াত নাৰিকল পুলিও আছে। নাৰিকল পুলি ইয়াত বিক্ৰী কৰা হ'ব। আৰু যদি কোনোবা নাৰিকল পুলি কিনিব বিচাৰে তেতিয়াহ'লে মই ডেসক্ৰিপশ্যনত কন্টেক্ট নম্বৰটো দি দিম, তাত গৈ কন্টেক্ট কৰিব পাৰে আপোনালোকে। এতিয়া ভিডিওটো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক শেষলৈকে। ইয়াত দুই ধৰণৰ সাৰ আছে। এইটো হ'ল ইউৰিয়া আৰু এটা আছে পটাছ। তিনিটা দিব লাগে। সেই তিনিটাটো মানে ইয়াতে দুটাহে দিয়া যাব। আৰু এটা সাৰ সুপাৰ দিব পাৰে। সুপাৰ এই তিনিবিধ লগ কৰি দিব পাৰে। এই দুইবিধ সাৰে সম্পূৰ্ণ ভালকৈ মিহলি কৰি ল'ব লাগিব।
এইটো পুলিটো হ'ল 2 মাহৰ পুলি। ইয়াত সাৰ কিমান লাগিব এইটো পুলিটোৰ ওপৰত নিৰ্ভৰ কৰে। পুলিটো অনুযায়ী দিয়া হয় সাৰ। সৰু পুলি হ'লে কম সাৰ আৰু বেছি যদি ডাঙৰ পুলি হয় বেছিকৈ সাৰ দিব লাগে। ইয়াত পুলি অনুযায়ী সাৰ দিয়া হৈছে। সাৰ দিয়া হৈ গ'ল। এতিয়া আমি ওলালোঁ যাব ঘৰ। এই নাৰিকল পুলি লৈছে। এই নাৰিকল পুলি ইয়াত বিক্ৰী কৰি থকা হয়। কোনোবাক লাগিলে জনাব। এতিয়া ভিডিঅ'টো আজিলৈ ইমানেই। ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নতুন যিসকল ভিউৱাৰ্ছ আছে মোৰ চেনেলত ভিডিঅ' পাই থাকিব নতুন নতুন। আকৌ বেলেগ ভিডিঅ'ত লগ পাম। কি টপিকৰ ওপৰত ভিডিঅ' হয় ঠিক নাই। আজিলৈ ইমানেই। বাই বাই।